বতৰটোৰো খেচৰামি চাচোন সদায় সদায় বৰষুণ দেই শান্তি মতে কাম এটা ভালকৈ কৰিব পৰা নাই এই ঘৰটো আজুৰো হৈ থাকিল এতিয়া পৰীক্ষিতে কমাইছি কালি বোলে ধুমুহাত গাছডাল বাগৰি গৈছে এতিয়া গাছডাল আৰু কাটিব লাগিব শুনছনে ভাত হৈছে না নাই ভাত হৈছে ৰ'বা এই মোবাইলটোতে চাৰ্জ নাই লাইনটোও নাই আৰু তহঁতৰ ঘৰত যাওঁ মই ইনভাৰ্টাৰত চাৰ্জ দিওঁ মোবাইলটো অলপ হয় নেকি চাৰ্জাৰো কি কৰ হয় বিয়া হতি তুই মোবাইল নাচলি নহয় এই কালিৰ পৰা মোবাইলটো হ'ব আছে লাইনটো নাইয়ে সোনকালে আহিবা মই তাৰমানে কামত যাব লাগিব পৰীক্ষিত ভাতটো খাই পেলাই গুচি যাম সোনকালে আহিবা তুমি এতিয়া ৰখা অলপ টাইম মই মোবাইলটো চাৰ্জত দিওঁ ভাতকেইটা খাই পেলাই কামত যাবা সোনকালে আহিবা হ'ব দে আছো ভালে আছো ৰবা বৌ ভালে কত জনা একেদিন এইকেইদিন বতৰটোৱে বেয়া নাই সেইকাৰণে ক'তো ওলবাই পৰা নাই এটা কামত আহিলো ৰবা দুটাকে কিবা কাম একেদিনতো লাইনে নাই তাৰপিছত এই মোবাইলটো অফ হৈ আছে গুৱাহাটী ইনভাৰ্টাৰ আছে অলপমান মোবাইলটো চাৰ্জত দিব পাৰিবা নেকি আমাৰ কিন্তু চৰকাৰী ইনভাৰ্টাৰ বুলি ভাবিছ নেকি একদিন চাৰ্জত দিবা দিছো দুইদিন চাৰ্জত দিবা দিছো সদায় চাৰ্জত দিবা দিম নেকি একেদিন সদায় বতাহ বৰষুণ ধুমুহা দি আছে অত টাচ চিংচি তত টাচ চিংচি নিজৰ মোবাইলতে চাৰ্জ নাই নিজে এটা ইনভাৰ্টাৰ কিনি চাৰ্জ দিবা যাও এলা মোবাইল চাৰ্জত দিবা আমাৰ তাক নাইবা আৰু সদায় সদায় নাটক পাইছি এখন চাৰ্জত দিবা লাগে ইমান দেৰি কৰিব লাগে হয় মই কামত যাব লাগে দেৰি হৈছে হয় ভাত খাব লাগে ভোক লাগছে সেই কি আনাম আকৌ কান্দি কান্দি আহিছ দেখোন কিয়া কি হ'ল আৰু মোবাইল চাৰ্জত নেদলা নেকি মোবাইল চাৰ্জত দিবা নেদলাক মোবাইল থৈ মোবাইল চাৰ্জত দিবা নেদলাক কিহৰ কাৰণে পাৰ্থই মোক যাতা ব্যৱহাৰ কৰি ঘৰৰ পৰা খেচি ৰান্ধোত যাতা ব্যৱহাৰ কৰিছি পাৰ্থই কি ভুল কৰিছিলা তুমি যাতা ব্যৱহাৰ কৰিবা মই যে মোবাইলটো চাৰ্জত দিবা গেলো যোৱাৰ কাৰণে সি মোক কৈছে কিবা কিবি কি হ'ব এই পাৰ্থক মই চাই ল'ব লাগিব এই পাৰ্থক মই তোমাক বাৰে বাৰে কৈছো না এটা ইনভাৰ্টাৰ লাগে লাগে বুলি ইনভাৰ্টাৰ কিয় লাগে বতৰটো একেদিন বয়া কাৰণে লাইনটো অলপ খেলি মেলি কৰি আছে বতৰ ভাল হ'লেতো লাইন থাকেই না লাইনে নাই একেদিন আৰে অত লাইনত টা চিংচি তত গাছ পচি কিবা আহিছে ক'ত লাইন থাকবো মই এগলা নাজনো মোক ইনভাৰ্টাৰ এটা আনি দা তুমি ইনভাৰ্টাৰ নালগে এগলা পইচা নহলে মই কৰবা এনে কৈছো ইনভাৰ্টাৰ মই এগলা নাজনো মোক ইনভাৰ্টাৰ লাগব ইনভাৰ্টাৰ তোমাক যদি ইমানে লাগে ইমানে প্ৰয়োজন মাইতে খুজা মাইতে দিবা নৰে মাইতে কি বাৰে বাৰে বস্তু দি থাকব নেকি দিবাই লাগব বেলেগত জিয়াকক মই পুহি আছো সব বস্তু কি মাইতে দিব নাকি নিজৰ কাট বলা বস্তু নাই তোমাৰ মই এগলা নাজনো মোক আজি ইনভাৰ্টাৰ লাগব জিনতে কি নক তুমি মোক আনি দিয়া তার মুখৰ পহন নাই তাক ইনভাৰ্টাৰ লাগে কার মুখৰ পহন নাই হে কার মুখৰ পহন নাই তোর নিজৰ মুখৰ পহন নাই গম পাইছা তই আজি মোর দৰে আপিটো পাইছা আজি গম পাইছা হ'ব তোর দৰে আপিটোক মোর দৰে চলি নানে কোনি আনবো তাই কম পিএইচডি পাস করতে দিছি তার বাইপেক যদি ডাক্তৰ হে তার যদি মুখ্যমন্ত্রী নিব নেকি তো মুখ্যমন্ত্রী বিয়া করব নেকি তো তোকে ভাল চলি মোক চাবা আইছিল গম পাইছা তোকে ভাল আপি মই পাইছলু কে মানলিতে কে মানলি তো নানলো তো ভাল বাঙ্গারা নেই ইটা পস্তে আছে মাথা নষ্ট হৈ যায় ইনভাৰ্টাৰ লাগে তাইক মোক লাগবই মাইতে খুজবি ইনভাৰ্টাৰ কে দিব মাইতে কে দিব কেনে দে দিবাই লাগবো মরে যান মোর পয়সা নাই ওই নেতা জনে তোর মোক নাম দিবি আজি এই নামটো তো তোক মাইতে আকৌ সব হলা নাই মোর সত্যি ইনভাৰ্টাৰ লাগে তাইক জিতে গেলে খরক ইনভার্টার না এটা জিতে গেলে মোক নাম দিবি গম পাইছা হ'ব যা নামটো যা তো মাথা গরম কৰি ফেলছি সাল্লা এই ঘরখানাত আকো এটা বস্তুৱে নাপা হৈছো সব বস্তু মাইটের পাই আনবা লাগে দেউতাকে এটা ফোন কৰো ৰ মতো তো চার্জ নাই ইয়ার মোবাইলটো দি কৰো Ding 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 dam dam bam 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 অ মাইনা ক ও কৰেছা দোকানত আছো ৰ মায়ে কৰেছে মাই ঘৰৰ কাম কৰি আছে এ কাইজা ৰাখছিলো আজি ইয়োৰ কাইজা লাগি মৰে দেখোন
এই ঘৰত এটা ইনভাৰ্টাৰ লাগে আনি দিবা পৰা নাই সদায় কৈছো লাগে লাগে বুলি তো লাগ বুলি বস্তু এটা ঘপককে নাপা নহয় মোক লাগবই দিবাই লাগব মোক মই আগলা নাজনো জয় ক'ত গেছি আছে ঘৰতে কামত যাব আলছি যা জয় ভাত কেইটা খুৱাই পঠাই দি কামত ভাত কোনে দিব ভাত তাক মই দিবা নৰো কি আগে মোক মাতবা লাগব দিতে মই তাক ভাত দিম তোৰ লগতো কি হ'ব আগৰ অক্ৰামি বিলাক নেগেলে যা ভাতটো দি গেল মই নাজানো দা সি মোক খুজবা লাগব দিতে দিম মই আগলা নাজনো আৰু যে ইনাক গেলি মোক ইনভাৰ্টাৰ আনি নেদানা সিদিনা গেলি মই তাক নামটো আৰু তাক মাতি বলে মই সৰু হবা নৰো বাইপাকক ফোন কৰিছিল তাই বাইপাকে ইনভাৰ্টাৰটো দিলেও কামত আহে তোৰ সেই অক্ৰামি বিলাক নেগেলে জয় ভাতটো দি কামত পঠাই দি কালি ইনভাৰ্টাৰটো মই দি থৈ আহিম ঘৰত মই ভাত দিবা নৰো সি আগে মোক খুজবা লাগব তাৰ যদি ভক লাগছি আৰু তই যদি কালি ইনভাৰ্টাৰটো লৈ আহ তেতিয়া মই তাক ভাতো দি মাতি মোক দে হ'ব দে বাই এই লগতো যোৱাৰ কি হ'ব একে হৈছে মাকৰ দৰে আধা পাগলা চাল্লা মানুহটো কামত যাবা আলছি ভাতকেইটা খুৱাই কেইটাবা পালি ভাল আছিল কষ্ট নাপলা হয় দিনটো মইতো নামটো বুলি ক'লো এতিয়া মাতবই নোৱাৰো আগে এতিয়া মাতিলেও মই এতিয়া সৰু হৈ যাম কিবা এটা বুদ্ধি কৰবা লাগব ভাতকেইটা কিবাকে যাতে খুৱাই কেইটাবা পাৰো চালা এতিয়া কামতো যাব লাগে ভোক লাগছি মস্ত এতিয়া তাইকতো মই নামটো বুলি ক'লো এতিয়া মই ভাতকেইটা কিনকে খোজো তাইক মাতিলেওতো মই সৰু হৈ যাম তথাপি মই সৰু হ'বা নৰা লাগে ভোকত মৰি যাম সৰু নহম মই ভাত বেছিকে দেও দালি কমকে দেও দালি লাগলিতো সি মোক খুজবয়ে তেতিয়া মই সৰু নহও সিয়ে সৰু হ'ব কাবাৰ যদি ভাত খাবা ইচ্ছা আছে খা তই পাকঘৰত খাজা আছে কি কই মতিৰি এগলাখান কাবাৰ যদি ভাত খাবা ইচ্ছা আছে হা এই ঘৰখনত তাই আৰু মদ বাদে কোন বেলেগ আছে তাইও সত্যান তাই তাৰ মানে সৰু নহয় ইনডাইৰেক্টলি কিন্তু ভাত খোৱা কথাটো তাই মোকে কৈছে যি নহওক কামত যোৱাৰ আগত ভাতকেইটা খায়ে লওঁ কি সত্যান মালে সুদা গিলাচে দেও পানী লাগলি মোক নিজে নিজে খুজবহি আও গিলাচটো দিছি পানী চানী নাই দেখোন অ বেটি পানী খুজি মই তোক মাতিম তাই আৰু কি অৱস্থা কৰিছে দেখোন কি কাৰবাৰ কৰি আছে এই এলাখান এই এক কাই ভাত এই নাওমেন্তি দালি তথাপি মই এক নামটো দৰকাৰ হ'লে শুকনা ভাত খাম দালি খুজি সৰু নহং মই খা বেটা দালি খুজিটো সৰু নহয় শুকনা ভাতে খা তই এই শুকনা ভাত গলত বজি গতাই মই মৰিব লাগিব ইনডাইৰেক্টলি হ'লে দালিখিনি খোজো এই হবা লাগে চলিৰ মায়াক দালি দি দেখছা এই কথাখিনি ইনডাইৰেক্টলি মোকে কৈছি এই সৰু নহয় দি আছো ৰা তোক দালি দি আন কৰি আছো তোক হাও হাও এই নাকাতি কি কৰে এলা দালি দেখোন ঢালে মেনি ঢালে কাহি গুচি ব্ৰহ্মপুত্ৰ নদী হল দেখোন তাৰ পৰা উঠি যাই ভাল হ'ব বেটা ইও চৈতান ইমান বাৰ দালিখিনি দি থাকলো খাই যকে নকলা হ'ব বুলি সৰু নহয় মুঠতে মন্ত অ মন্ত ও হাৰা দুনে অ কিয়া বাইলি কে মানে তোকে লগ কৰিব আহিলো মোক অ কিহৰ কাৰণে কি মানে হেৰি আমাৰ লেট্ৰিনটো চাফা কৰিব লাগিছিল যোৱা বছৰটো তই কৰি দিছিলি সেইকাৰণে আহিলো কোনদিনা চাফা কৰিব লাগে আজি লাগিছিল আজি মোৰো অফিচ বন্ধ দুয়ো লগ লাগি কৰিলো আৰু আজিতো মই নৰিম আজি মোৰ হৰকান তথেত কাম আছে হয় নেকি অ ধুমুহা বৰষুণত বোলে তাৰ গাছ একডাল বাগৰি গৈছে কাটিব লাগে মই কালি পাৰিম কিন্তু কালি পাৰিবি নেকি কালি ফ্ৰী আছো কালি টাইমটো বহুত লাগব না আৰু কালি মই নাথাকিম না অফিচত যাব লাগিব হ'ব যা মোৰ লগত কাৰোবাৰ এটাক লৈ যাম তই কালি যাবি কালি যাম যা বাকী মনটো
পইচা কিমানমান লাগব পইচা হ'ব দে পইচানো তোৰ লগত কি লাগিম আৰু একেলগে পঢ়া চলি সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ এতিয়া আমি আৰু ইনকে থাকলো তোন চাকৰি কৰি ডাঙৰ মানুহ হৈ গেলি তহঁতে যে কণ্ট্ৰলৰ চাউল কেইটা পাই আছা সেইটো কোনি কয় আমিতো এইগিলা নাপাওঁৱে এতিয়া আমি হাজিৰা কামলা কৰোঁ কাৰণেহে কণ্ট্ৰলৰ চাউলখিনি দিছি তাতো দুহাৰ চুকু বসছি নেকি হা তোহাৰ যে চাকৰি আছে কিয় দিব কণ্ট্ৰলৰ চাউল হে কণ্ট্ৰলৰ চাউল লাগব তোক লাগছিল তো লাগব তোক চাউল পারবি নেকি দিবা মই কৈ দিয়া বাৰু তোক তই চাউল কিনি খাব নালাগে মই যদি লাগি দাং অলপমান দিতে হে দিতে লাগব তোক কণ্ট্ৰলৰ চাউল অ এটা কাম কৰ কি তোৰ চাকৰিটো মোক দি কণ্ট্ৰলৰ মোৰ কণ্ট্ৰলৰ কাৰ্ডখন তই লৈ যা নালগে দে মোক চাউল মই কিনিয়ে খাম দে মই হেলা বাদ দি পইচা কিমান লাগব কো পইচাটো হ'ব যা কালি বোলে তই ঘৰত নাথা মই আৰু লগত এটা লৈ যাব লাগিব 5,000 টকা এটা দিবি আৰু কি বাজাৰ লাগে বহুত কলি তই বহুত কলো হে আমাক 5,000 টকা দিবা টান পা তাতে 2 লাখ টকাৰ মাল খাই হাগি থৈ দিছা 5,000 টকাটো আকৌ ডাঙৰ কথা নহয় দে হ'ব দে কিবা এটা মিলাই দিম দে মিলেছিলে নাই 5,000 লাগবে হাৰা খোলা কথা কৈছো লগত চলি বুলি কমকে কৈছো মই দে হ'ব দে বেলেগ পোৱা নাই মই মই ক'ত দিম যা হেৰি তোৰ মালিকনি উঠিয়াল মালিকনি আছে ঘৰতে আছে বিয়াৰ পিছৰ পৰা দেখাই নাই দেখোন যা একাপ চাহ বনাবা দি খাঙি যা আজি অফিচো বন্ধ চাহ খাই যাবি অ তাকেতো ৰ ঐ কি ভাবি আছে যা চাকা বানে দি খাওঁ যা মই বহিলো ইয়াতে ঐ হ'ব লাগা চলিৰ মাক হাৰাইছি চাহ বনো তই এনেকে কিয় মাতিলি কাবাৰ যদি চাহ খাবা ইচ্ছা আছে চেনি আৰু চাহপাত লৈ আহ কিয় মনটো তাই কাক কলা এনেকে তাক মানে ভাই মোকে কৈছে একেদিন বহুত হাংগামা চলি আছে আমাৰ ঘৰত গম পাইছে না হয় নেকি তাইক বিয়া কৰাৰ পাই মই শান্তি বনাই অমুক লাগে তমুক লাগে আজি ইনভেটৰ লগা আহিছে তাইক এতিয়া মই ক'ৰ পৰা ইনভেটৰ আনি দাং সেইকাৰণে তাই মোক নামতে আৰু ময়ো তাইক নামটো মই গিৰাক মই কিয় মাতিম মই কিয় সৰু হ'ম সেইকাৰণে তাই কৈছে কাৰোবাৰ যদি চাহ খাব ইচ্ছা আছে চেনি চাহপাত লৈ আহ কাবাই মানে মই তোকে কৈছি বহুত টেনশ্যনত আছো ভাই এই সংসাৰখনত সুখ নোহোৱা হৈ গৈছে তই ভাই মোৰ বাল্যকালৰ বন্ধু কিবা এটা উপায় দি না যাতে মোৰ এই সুখ শান্তি আৰু ঘূৰি আহে কোনা কিবা এটা উপায় দি ভাই উপায় মানে উপায় এটা আছে আছে এটাই উপায় আছে উপায়টো দি মোক লাগে মই লাগে কালি তোৰ এনেই লেট্ৰিন চাফা কৰি দিম পইচা নাথাকে উপায়টো কৈ ভাই কি উপায় কৈ তই মানে হেৰি তই দ্বিতীয় বিবাহ কৰিব লাগিব দ্বিতীয় বিবাহ হ'লে উদাহৰণ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ মহন্তৰ দ্বিতীয় বিবাহৰ এইটো আছিল প্ৰথম খণ্ড কেনাই পালাক চাই আপোনালোকে জনাব আৰু লগতে দ্বিতীয় খণ্ড যদি আপোনালোকক লাগে কমেণ্টত ক'ব আমি একদম ফুল মানে জছত আছোঁ দ্বিতীয় খণ্ড বনাবাক লাগি খুব কমেডি হ'ব দ্বিতীয় খণ্ডটো মানে ইহঁতৰ লেট্ৰিন চেট্ৰিং চাফা কৰিম আৰু কিবা কিবি দেখা হ'ব ভিডিঅ'টোত আৰু যদি ভিডিঅ'টো চাই ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পুনৰ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত জয় আই অসম